কিন্তু ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। অতীতৰ বহু মন বৰষা তথা পাহৰণিৰ গৰ্ভত বিলীন হ'ব বিচৰা নাটকৰ ধাৰাবাহিক ৰূপত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ উৎসাহ পালে আমি নিশ্চয় আগবাঢ়িব পাৰিম। আমাৰ 4 খণ্ড 1ৰ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে ক্লিক কৰিব, উপভোগ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পিছলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকি যাতে আপোনালোকে আমাক উৎসাহ উদ্দীপনাৰে সঁহাৰি যোগায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। যা গট ফালতু চালা আপনার ব্রেক নিলে সুধা চাৰ্টিফিকেট এখন ভৰ্তি কৰি আনছি এই মই মানে ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, আহি থাকোঁতে তাৰমানে বহুত পলম হৈ গ'ল। হঠাৎ এটা ফোন আহিল, ফোন এটা হাতে মই ফোনটো ৰিচিভ কৰি ঠিক কথা পাতি আছিলোঁ। এনেকৈ এজন মানুহে চুৰ 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 বুলি ক'লে। চুৰ চুৰ কোন চুৰ কৰিছে চাওক, মোৰ বেগ ঘৰত কোনি আছে? এটা কাম আছিল বাইদেউ, অলপ ওলাই আহকচোন। গৈছো ৰবা। কৃষ্ণ কৃষ্ণ, কিবাকে মিলাবা। তামাম জেগাত আহিলো আই। মই চোৰ, নিউ কাইদাৰ চোৰ। চাবি দিয়ক। আপুনি কিমান ডাঙৰ এটা ভুল কৰিছে আপুনি ভাবিছেনে? আপুনি অকলশৰে এখন ঘৰত থাকে, আপোনাৰ হাজবেণ্ড আপোনাৰ লগত নাথাকে, তেনেস্থলত আপুনি এজন অচিনাকি মানুহক ঘৰৰ ভিতৰত সোমাই আনিছে। ভাবকচোন এবাৰ কথাটো, আপোনালোকৰ এনেকুৱা ভুলৰ কাৰণেই আমাৰ এই পুলিচবোৰৰ নিশাৰ নিদ্ৰা হৰণ হৈছে, গম পাইছে? হাজৰিকা শুনক বাইদেউ আহোঁ। এইখিনিত এটা কথা কৈ যাওঁ, কেতিয়াও অচিন কাঠৰ থোৰা নলগাব।